वेलकम बैक टू माय चैनल। आज भिडिओ যদি চাই ভাল লাগে লাইক শেয়ার কমেন্ট কৰিব সাবস্ক্রাইব কৰিব আৰু বেলেগত বাটনটো টিপি দিব। আজি মই আহিছো মোৰ আইতা ঘৰত আৰু আমাৰ সঞ্জীৱ মামাহঁতৰ ঘৰত বিহু মাতা হৈছে, সেয়েহে আপোনালোকক অকণমান দেখা বুলি ভাবিছো। এই চাওক। আমন্ত্রণ জানালোঁ। আমাৰ ঘৰখনত যি মানে সমস্যা আছে, দূৰ দৰ্শা আছে, অপায় অমংগল আছে, সেইবিলাক মানে দূৰ হ'বৰ কাৰণে আজি বিহুখন আমন্ত্ৰণ জনোৱা হ'ল। আৰু আমি গোটেই বছৰটোৰ কাৰণে আশীৰ্বাদ এটা ল'ব বিচাৰিছোঁ, যাতে আমাৰ ঘৰখন মানে ভাল ধৰণে যায়, গোটেই পৰিয়ালটোৰ পৰা বেমাৰ আজাৰ গুচে। গতিকে আমি বিশ্বাস কৰোঁ, আমাৰ মৰাণ জনগোষ্ঠীৰ ৰাইজে বিশ্বাস কৰে, বৰমঙা বুলি কয়। আৰু এই বৰমঙাতে তাৰমানে কি হ'ল, আমি আশীৰ্বাদ ল'বৰ কাৰণে আমি বিশেষভাৱে জকাই শিৱৰ এই শ্ৰী চতুৰ্ভুজৰ দোমাহীখনক আমি আমন্ত্ৰণ জনালোঁ।